Hare Ram Ramo Ram Hare Ram Ramo Ram Hare Ram Ramo Ram Hare Ram Ramo Ram Hare Ram Ramo Ramo Hare Ramo 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 Hare Ramo 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 Hare Ramo Ramo Hare Ram Ramo Hare Ram Ramo Hare Ram Ramo Hare Ram Ramo Krishna Ram 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 Krishna Ramo 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 Ram Ram Ramo Ramo Ram Ramo 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 Ram Ram Ramo Ramo Ram Ramo 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 Ram Ramo 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 Ram Ramo Ramo সর্বসাক্ষী আত্মা শিশিকে ও জানা মোৰ চিত্ৰকৰ শৰণাগত ময়া তোৰ উপেক্ষা কৰা গোপন্তি বিয়াদন্ত অৰিহণা আৰু আমাৰ ভক্ত সমাজৰ গুৰু আইসকল চৌধুৰীসকলৰ হৈ চৰিত্ৰ ভাৰতমাহৰ মাহটোৰ চাৰিসকলৰ আজি ২৭ দিনৰ সন্ধ্যা তথা সামৰণি প্ৰসংগ হিচাপে সিংহ বস্তু মৃত্যুঞ্জয় সুবৰ্ণ ৰত্নভাণ্ডাৰ মহানাম ইয়াত প্ৰভু কুমাৰ চৰণত কীৰ্তন কৰি অপৰাধ নামৰ দশপ্ৰাত নামৰ দম কৰি মম ভাৱ চিতে কৰি তাল চাপৰি নামৰ দশপ্ৰাত নামে কিবা আৰু আজি যি কেইঘৰ আমাৰ সমাজৰ প্ৰভু ভক্তই আহি এই মহানামত প্ৰভু সেৱা কৰিছে কৰাই লগতে অন্য কৃষ্ণকে ধৰি অৰ্পণ কৰাইছে এই সমস্ত ভক্ত গৃহস্থীসকলক প্ৰভু তোমাৰ এই মহানামৰ কীৰ্তন অৰ্পণ কৰি তাৰ সব সংকটত সহায় হৈ তোমাৰ সেৱক কৰি কৃপাৰ পাত্ৰ পাত্ৰী কৰিব